हेलो एवरीवन आपनालोक সকলোকে মোৰ চেনেলটোলে পুনৰ এবাৰ স্বাগতম জনাইছো ভিডিওটোৰ টাইটেলটো দেখি গম পাইছেই হয় আজি মই আপোনালোকৰ মাজলৈ ঘৰতে কি দৰে আপোনালোকে অতি কম সামগ্ৰীৰে তন্দুৰী চিকেন বনাব পাৰিব তাকো ওভেন নোহোৱাকৈ হেতু দেখুৱাম এইটো আসলতে এটা ৰিকুৱেষ্টেড ভিডিও হয় মোৰ ফ্ৰেণ্ডছ সকলে মই বনোৱা এই ৰেচিপিটো খাই মোক বহুত দিনৰ পৰা কৈ আছিল ৰেচিপিটো শেয়াৰ কৰিব কাৰণে এই কাৰণে আজি আপোনালোকৰ মাজলৈ এই ৰেচিপিটো মই শেয়াৰ কৰিছো আশা কৰিলো আপোনালোকে ভাল পাব যদি ভাল পায় তেতিয়া হলে লাইক কৰিব আৰু ফ্ৰেণ্ডছ সকলকো শেয়াৰ কৰিব তেতিয়া হলে দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো আহক এই ৰেচিপিটো বনাবৰ কাৰণে তিনটা মেইন উপকৰণ লাগিব হেয়া প্ৰথমটো হৈছে দৈ আৰু লাগিব আপোনালোকক তন্দুৰী চিকেন মছলা এই তন্দুৰী চিকেন মছলাটো আপোনালোকে মাৰ্কেটত ইজিলি পাই যাব আপোনালোকে বিভিন্ন ধৰণৰ ব্ৰ্যান্ডৰ পাই যাব যেটো আপোনালোকে ইজিলি পায় হেতুৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এটা বস্তু লাগিব হেয়া হৈছে বাটাৰো আপোনালোকৰ ঘৰত থাকেই সকলোৰে ঘৰত ইয়াৰ কাৰণে মই 200 গ্ৰাম মাংস লৈছো আৰু মাংসখিনিত মই ভালদৰে কাট মাৰি লৈছো যাতে মছলাখিনি মেৰিনেট কৰোতে ভিতৰলৈকে সোমাই যায় প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি লম তন্দুৰী চিকেনৰ আসল সোৱাদটো আসলতে তেতিয়াই আহে যেতিয়া আপোনালোকে মেৰিনেশনৰ কাৰণে সময় দিব মিনিমাম 1 ঘণ্টা সময় আপোনালোকে মেৰিনেশনৰ কাৰণে ৰাখিব আৰু ম্যাক্সিমাম আপোনালোকে 5 বা 6 ঘণ্টা ৰাখিলে বহুতেই ভাল কথা মাংসখিনি মেৰিনেশনৰ কাৰণে মই সোৱাদ অনুসৰি নিমখ দিছো অলপমান হালধিৰ গুৰি দিছো ডাঙৰ চামুচেৰে 2 চামুচ মান মই নেমু টেঙা ৰস দিছো আমাৰ ইয়াত এই ধৰণৰ নেমু পাই কাৰণে মই ইয়াৰে 2 চামুচ দি দিছো আপোনালোকে কাজি নেমু দিব পাৰিব একো কথা নাই সৰু চামুচেৰে 1 চামুচ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছো আৰু সৰু চামুচেৰে 2 চামুচ মই তন্দুৰী চিকেন মছলা দিছো আপোনালোকে যিকোনো ব্ৰ্যান্ডৰে তন্দুৰী চিকেন মছলাটো ল'ব পাৰে আৰু সৰু সৰু চামুচেৰে মই 6 চামুচ মান দৈ দিছো দৈটো টেঙাও হ'ব নালাগে আৰু বেছি পনিয়াও হ'ব নালাগে এটা ঠিক দৈ আপোনালোকে ঘৰতে যি ধৰণে তৈয়াৰ কৰে হেতু দৈ দিব এতিয়া মই মছলাখিনি ভালদৰে সানি দিম যাতে মাংসখিনি ভিতৰলৈকে মছলাখিনি সোমাই যায় এই আমি মছলাখিনি ধুনীয়াকৈ সানি দিলো এতিয়া মই ডাঙৰ চামুচেৰে 2 চামুচ তেল দিছো মই ৰিফাইন্ড অইল দিছো আপোনালোকে মিঠাতেলো দিব পাৰে তেলটো মই মছলাখিনি হনাৰ পাছতহে দিছো যাতে মছলাখিনি ভালদৰে মাংসৰ লগত অলৰেডি হান খাই যায় এতিয়া আমাৰ মেৰিনেশন কৰা হৈ গ'ল এতিয়া মই এইখিনি ঢাকি ফ্ৰিজত ৰাখিম মিনিমাম 5 ঘণ্টা সময় কাৰণে ৰাখিম আৰু তাৰ পাছতে মই বনাবলৈ আৰম্ভ কৰিম এতিয়া আমি বনাবলৈ আৰম্ভ কৰো আহক ইয়াৰ কাৰণে মই এখন ননষ্টিক পেন লৈছো ননষ্টিক পেনখন আসলতে এটো কাৰণে জৰুৰী যাতে মাংসখিনি লাগি নধৰে আপোনালোকৰ ওচৰত যদি ননষ্টিক পেন নাই তেতিয়া হলে আপোনালোকে খুব ডাঠ লোহাৰৰ কেৰাহীও ইউজ কৰিব পাৰে আপোনালোকে লোহাৰ কেৰাহীত বনাই তেতিয়া হলে কিন্তু আপোনালোকে তেলটো অলপ দিব আৰু মাজে মাজে চেক কৰি থাকিব যাতে মাংসখিনি লাগি নধৰে এলুমিনিয়ামৰ কেৰাহীত কিন্তু নবনাব লাগি ধৰিব মাংসখিনি আৰু খাবলৈ একেবাৰে বেয়া হ'ব এতিয়া মই তেৱাখন প্ৰথমতে অলপ গৰম কৰি লৈছো মিডিয়াম ফ্লেমত আৰু মিডিয়াম ফ্লেমত গৰম কৰাৰ পাছত মই 2 চামুচ মান বাটাৰ দিছো আৰু বাটাৰখিনি দিয়াৰ লগে লগে কিন্তু বাটাৰখিনি গলিবলৈ আৰম্ভ হ'ব আৰু তেতিয়াই মই মাংস কিপিস এপিস কৈ দি দিছো আৰু গেছটো একেবাৰে সিম কৰি থৈছো আৰু সিম কৰি মই মাংসখিনি দি ঢাকি এখিনি মই হিজিবলৈ দিম এতিয়া আমাৰ এটোৱে প্ৰসেস যে আপোনালোকে 5 মিনিটৰ মুৰে মুৰে মাংসখিনি ইলুটি কৰি থাকিব লাগিব 5 মিনিটৰ মুৰে মুৰে আৰু আপোনালোকে মন কৰিব লাহে লাহে যেতিয়া আপোনালোকে ঢাকি দিব লাহে লাহে পানী উলাবলৈ ধৰিব আপোনালোকে চিন্তা কৰিব নালাগে এই পানীখিনিয়ে হৈছে মাংসৰ পানী আৰু দৈৰ পানী যেতিয়ালৈকে মাংসৰ পানীখিনি আৰু দৈ পানীখিনি ধুনীয়াকৈ এবজৰ্ব কৰি নলয় তেতিয়ালৈকে আমাৰ মাংসখিনি অৰ্থাৎ হিজা নাই হেতু কাৰণে আপোনালোকে 5 মিনিটৰ মুৰে মুৰে ইলুটি কৰি থাকিব আৰু লাহে লাহে দেখিব পানীখিনি ধুনীয়াকৈ শুকাই গৈছে আৰু দৈৰ পৰাও তেলখিনি উলাব ধৰিছে অৰ্থাৎ আমাৰ মাংসখিনিও তেতিয়া হিজিবলৈ আৰম্ভ হ'ব এতিয়া আমি এইখিনি ঢাকি থম সিম কৰি আৰু 5 মিনিটৰ পাছত মই লুটিয়াই দিম এতিয়া 5 মিনিট হৈ গ'ল মই এবাৰ লুটিয়াই দিছো এয়া দেখিছেনে পানী ওলাইছে একো চিন্তা কৰিব নালাগে এইখিনি লাহে লাহে নিজে নিজে শুকাই যাব কিন্তু গেছটো আপোনালোকে একদম সিম কৰিয়ে ৰাখিব তেতিয়াহে মাংসখিনি ভালদৰে হিজিব আৰু মছলাখিনি ভিতৰলৈকে সোমাই যাব এতিয়া আকৌ 5 মিনিট হৈ গ'ল মই 5 মিনিটৰ মূৰত পুনৰ এবাৰ লৰাই দিছো এতিয়া সক আকৌ 5 মিনিট হল পুনৰ এবাৰ লুটিয়াই দিছো এতিয়া দেখিছেনে মাংসৰ পানীখিনি পুৰা ধুনীয়াকৈ শুকাই গৈছে আৰু দৈ পৰাও তেলখিনি বিৰিঙিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ মাংসখিনি মছলাখিনিও ভিতৰত ভালদৰে সোমাই গৈছে এতিয়া মই এডখৰ কয়লা লৈছো এই কয়লাডখৰ মই ভালদৰে গেছত পুৰি লম আপোনালোকৰ ওচৰত যদি কয়লা নাই একো নাই আপোনালোকে জুই ধৰে জুইৰ এডখৰ এঙেঠা লৈ ল'ব
কয়লাটো মই এইটো কাৰণে লৈছোঁ যাতে মই এটা স্মোকি ফ্লেভাৰ দিব পাৰোঁ মাংসখিনিত, তেতিয়াহে ৰেষ্টুৰেণ্টৰ নিচিনা লাগিব নহয় জানো। এতিয়া মই কয়লাটো ভালদৰে পুৰি লৈছোঁ। এতিয়া মই এটা সৰু ষ্টিলৰ বাতি লৈছোঁ। সেই ষ্টিলৰ বাতিটোত মই কয়লাডোখৰ সাৱধানে দি দিছোঁ আৰু এই বাতিটো মই প্ৰথমতে এই পেনখনৰ মাজত অলপ জেগা উলিয়াই মই তাৰ মাজত বহাই দিছোঁ। আৰু ইয়াতে মই এতিয়া 1 চামুচ বাটাৰ দি দিছোঁ আৰু লগালগ মই ঢাকনখন মাৰি দিছোঁ। যিহেতু ননষ্টিক পেনখনৰ ঢাকনখনত এটা ফুটা, সেই ফুটাটো মই এটা লঙেৰে বন্ধ কৰি দিছোঁ যাতে পুৰা ভিতৰ ফ্লেভাৰটো যাতে ভিতৰতে থাকে, বাহিৰলৈ ওলাই নাযায়। ইয়াত দেখিছেনে আমাৰ ধোঁৱা ওলাব ধৰিছে। আৰু এতিয়া মই এইখিনি তেতিয়ালৈকে ৰাখিম যেতিয়ালৈকে ধোঁৱাখিনি পুৰা কমপ্লিটলি শেষ হৈ নাযায়। আৰু চাওক এতিয়া লাহে লাহে আমাৰ ধোঁৱাখিনি কমিবলৈ ধৰিছে। কমপ্লিটলি কমাৰ পাছত আমি এইখিনি চাম। আমাৰ এইখিনি ধুনীয়াকৈ স্মোকি ফ্লেভাৰটো আহি গ'ল, ধুনীয়াকৈ মাংসখিনি এবজৰ্ব কৰি ল'লে। লাগিছেনে বাৰু? দেখিবলৈ বহুত টেষ্টি নিচিনা, সঁচাকৈ খাবলৈ বহুত ধুনীয়া লাগে। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু যদি এবাৰ ট্ৰাই কৰি চাই আপোনালোকে ৰেষ্টুৰেণ্ট বা ধাবাৰ কথা পাহৰি যাব। সঁচাকৈ কৈছোঁ, এই ৰেচিপিটো খাবলৈ বহুত ভাল লাগে আৰু ইমানেই কম সামগ্ৰী লাগে যে আপোনালোকৰ ঘৰত ইজিলি এভেইলেবলে থাকে অলৰেডি বস্তুকেইটা। খালি তন্দুৰী চিকেন মছলাটো নাথাকিব পাৰে। যদি আপোনালোকে এবাৰ কিনে সেইটোতো আপোনালোকে বাৰে বাৰে ইউজ কৰিয়ে থাকিব পাৰিব। এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাব যে কেনেকুৱা লাগিলে। এতিয়া আমি এইখিনি ডিছ আউট কৰিবলৈ হৈ গ'ল। এয়া আপোনালোকে ধনিয়া বা পুদিনা চাটনিৰ লগতে খাব পাৰিব। মই এইভাগে ডিছ আউট কৰিছোঁ। মই আশা কৰোঁ যে আপোনালোকে ভাল পাব, নিশ্চয় ভাল পাব এই ৰেচিপিটো, কাৰণ এই ৰেচিপিটো যোনেই খায় চবেই কয় যে বহুত ভাল হৈছে বুলি। চ' সেয়া আৰু ঘৰতে বনোৱা যিহেতু হাইজিনো হয় নহয় জানো। আজি যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।